যোৱা 3 দিনৰ পৰা হোৱা মুখলধাৰ বৰষুণৰ ফলত নাৰায়ণপুৰৰ ধলপুৰ মৌজাৰ অন্তৰ্গত গণকদলনি গাঁও পঞ্চায়ত, ফুলবৰী গাঁও পঞ্চায়তৰ বৃহৎ এলেকা বানৰ কবলত পৰিছে। বিশেষকৈ চেঁচা নদীৰ বাঢ়নী পানীয়ে ৰঙাজান, ফুটাভোগ অঞ্চলসমূহ প্লাবিত কৰাৰ লগতে শিমলুগুৰি হাৱাজান সংযোগী গড়কাপ্তানি পথটিৰ এছোৱা ছিঙি পেলায়। ইপিনে ভোলাবৰীৰ ভৰপূৰ গাঁৱতো পিছলা আৰু দুৰপাং খৰস্ৰোতা নদী দুখনৰ পানী ফেনে ফুটুকাৰে বাঢ়ি অহাৰ ফলত বৃহত্তৰ অঞ্চলটো বানৰ কবলত পৰাৰ লগতে বহুকেইটা পথ, কৃষিভূমি, পুখুৰী, বহু বাসগৃহ পানীত বুৰ গৈছে। ইফালে দিহিৰি, দুৰপাং, পিছলা আদি নদীসমূহৰ বাঢ়নী পানীয়ে নাৰায়ণপুৰৰ বিভিন্ন প্ৰান্তত বানপানীৰ সৃষ্টি কৰিছে। উক্ত অঞ্চলসমূহত কৃষিক্ষেত্ৰ পানীত বুৰ গৈ থকাত কৃষক ৰাইজ চিন্তিত হৈ পৰিছে আৰু মৎস্যজীৱী লোকসকলৰ পুখুৰীৰ পৰা মাছ ওলাই যোৱাত লোকচানৰ সন্মুখীন হৈছে। পশুধনৰ হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে। পশুধনৰ আশ্ৰয়স্থলৰ বাবেও হাহাকাৰ কৰিবলগীয়া হৈছে। আনহাতে কেইবাটাও পথ ছিঙাৰ লগতে কালভাৰ্ট উটুৱাই নিয়ে। ৰাস্তা পদূলি চবৰ ওপৰতে পানী, এতিয়া মোবাইলৰ চবত পানী হৈছে, ঘৰৰ মানুহৰ ঘৰত পানী হৈছে, এইফালে নামঘৰত পানী একদম এনেকুৱা হৈছে পানী যাতে খোৱা বোৱা অসুবিধা, খাব জেগা নাই আমাৰ, এনেকুৱা অৱস্থা হৈ গৈছে। গৰু ছাগলী ৰাখিবলৈ ব্যৱস্থা নাই, নামঘৰত পানী সোমাই মানুহ থাকিব ব্যৱস্থা নাই। আমাৰ লখিমপুৰ জিলাৰ 3 নং ভোলাবৰী, নাৰায়ণপুৰ, লখিমপুৰ, 3 নং ভোলাবৰী এয়া চব মানে প্ৰবল ধান গৈছে। যোৱা দুমাহৰ পূৰ্বে বনাই থৈ যোৱা এইটো মথাউৰি ভাঙি পানী কোবালেহি আমাৰ কঠীয়া এইবিলাক দেখা দিয়া গৈছিলে। কঠীয়া বিনষ্ট কৰিছে। আমাৰ পুখুৰীত হাজাৰ হাজাৰ টকা মাছ জীয়াই থোৱা পুখুৰীৰ মাছ সকলো বানত উঠি গৈছে। নাৰায়ণপুৰৰ পৰা জয়ন্ত কুমাৰ হাজৰিকাৰ ৰিপৰ্ট, নিউজ নেষ্ট।